ধাৰাসাৰ বৰষুণ আৰু ভূটানৰ পৰা নামি অহা পানীয়ে চিৰাং জিলাৰ কেইবাখনো গাঁও প্লাবিত কৰিছে। জিলাখনৰ লাউক্ৰিগুৰিৰ প্ৰায় 50% এলেকা বানৰ কবলত। ইফালে খেতি বানত ডুব যোৱাত কৃষকে হাহাকাৰ কৰিছে। ধাৰাসাৰ বৰষুণৰ বাবে নিজলা নদী জলপৃষ্ঠ বৃদ্ধি পোৱাত অধিক আতংকিত হৈ পৰিছে। বানৰ মাজতে বন্যহস্তীয়েও জনাঞ্চলত প্ৰৱেশ কৰি বাসগৃহ ভঙাৰ লগতে খেতিপথাৰো অনিষ্ট কৰে। ইফালে বন বিভাগে বন্যহস্তী খেদাত কোনো পদক্ষেপ নোলোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। ইফালে হাহাকাৰ কৰা বন্যাৰ্থক খবৰ ল'বলৈ আহৰি নাই প্ৰশাসন বা জনপ্ৰতিনিধি। এতিয়া আসাম চৰকাৰ ওচৰত আমি অনুৰোধ কৰিলোঁ যেন বিডিঅ' থ্ৰুৱে বা ডিচি থ্ৰুৱে আহি পেলাই আমাক যেন আহি যোগদান দিয়ে বা এই নিজলা নদী প্ৰটেকশ্যনৰ কাৰণে যাই থাকিবৰ কাৰণে আমাক সহায় দিয়ে। চিৰাঙৰ পৰা ব্যুৰ' ৰিপৰ্ট, নেশ্যন টক্স 24।